নমস্কাৰ গাইজ, আমাৰ কাৰণেতো বহুত দূৰত ফুৰিব অহাই হয়। সেইকাৰণে এফালৰ পৰা ভিডিঅ' আপোনালোকক দিয়েই থাকিম অহাৰ পৰা যেলৈকে মোৰ কেইটা ভিডিঅ' হয় তাৰ ঠিক নাই। ভাত পানী খাই আমি অকণমান সাজি কাচি ওলাই ল'লোঁ। যদিও বা ভাগৰুৱা হৈ আছিলোঁ, কিন্তু আহিছোঁ যেতিয়া ফুৰিবতো লাগিবই। আপোনালোকে চাওক, এয়া ফটোগ্ৰাফী চলি আছে, ফটো উঠিছে, ইজনীয়েও সিজনীয়েও উঠিবলৈ আছে আৰু সিহঁতক মই ভিডিঅ' কৰি দি আছোঁ। ওলাই আহিলোঁ, আহি এই ঘৰখন দেখি মোৰ খুব ভাল লাগিল যে গছজোপা নাকাটাকৈ ইমান ধুনীয়াকৈ ঘৰটো বনাইছে। এইফালে খুব বেছি মাকৈ বা গোমধানৰ খেতি মই দেখিব পাইছোঁ, একদম ভৰি আছে চাৰিওফালে। আমি এইফালে নদীৰ ফাললৈ বুলি অকণমান ফুৰিবলৈ আহিলোঁ। আহি দেখিলোঁ যে ঠাইখিনি মানে ইমান ধুনীয়া, পৰিৱেশটো ইমানেই বেছি ধুনীয়া আৰু সেইখিনি সময়ত সূৰ্যাস্ত হোৱাৰো সময় আছিল। গ্ৰুপ ফটো কেইখনমানো উঠিয়েই ল'লোঁ। মোৰ অৱশ্যে এনেকৈ অহা প্ৰথম। আহিব মোৰ খুব মন, কিন্তু বিভিন্ন কাৰণত অহা নহয় আৰু মোৰ অকণমান শাৰীৰিক অসুস্থতাও থাকে, যাৰ কাৰণে মই অকণমান ভয়ো কৰোঁ যে পাৰিম নে নোৱাৰিম। আৰু এইফালে ৰেলখনো আহিয়ে পালে। পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আছিল আৰু গোমধান ছিঙিব আটাই লাগি গৈছে আৰু এটা এটা ছিঙি লৈ আমি সেয়াও খাবলৈ বুলি ল'লোঁ। তাৰপাছত সত্ৰলৈ বুলি পুনৰ উভতিলোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম।